আচাম ফুৰিবলৈ মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। মই আজি এটা মাছ আৰু সৰিয়হৰ ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহিছোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো মোৰ ভালে পাব। তেনেহ'লে পলম নকৰি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াৰ কাৰণে প্ৰথমতে মই 50 গ্ৰাম বগা সৰিয়হ তিয়াই ৰাখিছোঁ আগতীয়াকৈ কোমল হ'বৰ কাৰণে, আৰু মাছ লৈছোঁ 4 পিচ ডাঙৰ কটা মাছ, আৰু লগতে লৈছোঁ পিঁয়াজ, বিলাহী, গোটা জিৰা, আদা নহৰু, ইমানেই। এতিয়া মোৰ গেছৰ ওপৰত পাতি ৰখা কেৰাহীখন গৰম হৈ গ'ল। তাতে মই মিঠাতেল দিলোঁ। তেলখিনিও মোৰ অলৰেডি গৰম হ'ল, আৰু কেইটামান গোটা জিৰাৰ লগতে কেইটামান কালজিৰা মই দি ল'লোঁ, আৰু এটা মই ডাঙৰ পিঁয়াজ মই গ্ৰাইণ্ড কৰি ৰাখিছোঁ, সেই পিঁয়াজখিনি মই ইয়াতে দি লৈছোঁ। এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ম। মই পিঁয়াজখিনি এইকাৰণে কাটি দিয়া নাই, কাটি দিলে মানে কি হয় তৰকাৰীটো তেনেকৈ পিঁয়াজৰ টুকুৰাখিনি ওলাই থাকে, ভাল নালাগে। আৰু এতিয়া মই আদা নহৰু যিখিনি মই বটি ৰাখিছিলোঁ, সেই আদা নহৰু বটাখিনি মই ইয়াতে দি ল'লোঁ। এইখিনি মই ভালদৰে এতিয়া মিলাই ল'ম। ধুনীয়া এটা চেণ্ট আহিছে, আপোনালোকে এনেকৈ বনাই খাবচোন, খুবেই ভাল পাব। কেঁচা জলকীয়া মই কেইটামান ফালি দিছোঁ, সৰু সৰু জলকীয়া, বৰ বিশেষ জ্বলা নাই। আপোনালোকে জ্বলাটো নিজৰ আন্দাজমতে দি ল'ব। হালধি মই ইয়াতে মিলাই দিছোঁ, আৰু তৰকাৰীখিনি আন্দাজত মই ইয়াতে নিমখো দি লৈছোঁ। আপোনালোকে নিমখটো পিছতো দিব পাৰে, কথা নাই। এতিয়া এইখিনি মই ভালদৰে এতিয়া ইয়াতে মিলাই ল'ম তেলতে। অন্যহাতে মই এটা মিডিয়াম চাইজৰ বিলাহীও গ্ৰাইণ্ড কৰি ৰাখিছোঁ, সেই বিলাহীখিনি মই ইয়াতে দি ল'ম। এতিয়া এইখিনি মই ভালদৰে মিলাই লৈছোঁ। বিলাহীটো মই কাটি এইটো কাৰণে দিয়া নাই, বিলাহীৰ বাকলিখিনি পিছত মানে কি হয় তৰকাৰীটো ৰূপঙি পৰে, দেখিবলৈ মই ভাল নাপাওঁ, সেইটো কাৰণে বিলাহীখিনি মই গ্ৰাইণ্ড কৰি দিলোঁ। লগতে যিখিনি মই সৰিয়হ তিয়াই ৰাখিছিলোঁ সেইখিনি মই এনেকৈ গ্ৰাইণ্ড কৰি মানে ইয়াতে ঢালি দিলোঁ। সৰিয়হটো অকণমান বেছি হ'লে ভাল হয়, কিয়নো মাছ আৰু সৰিয়হৰ যিটো তৰকাৰী হয় সেইটো পাতলা হ'লে ভাল নালাগে। মোৰ অলপমান বেছিয়ে হৈছে, মই এতিয়া অলপমান পানী এড কৰিব লাগিব। ইয়াতে মই যিটো বাতিত মই সৰিয়হ ৰাখিছিলোঁ সেইটো বাতিৰে মই 1 বাতি পানী দি লৈছোঁ। সেইখিনি মই এতিয়া প্ৰায় 10 মিনিটমানৰ কাৰণে এনেকৈ খোলা কৰি উতল আহিবলৈ দিম। এতিয়া চাওক ইমান ধুনীয়া উতল আহিছে। বহুত সোনকালে এইটো ৰেচিপি হৈ যায়, টাইম বহুত কম লাগে, আৰু খাবলৈও সোৱাদ হয়। এতিয়া মই যিকেইটুকুৰা মাছ মই ফ্ৰাই কৰি ৰাখিছিলোঁ সেই মাছকেইটুকুৰা মই উতলা তৰকাৰীটো দি দিম। মোৰ আজি মাছকেইটুকুৰা অলপ বেছিকৈ ফ্ৰাই হ'ল, ইয়াতকৈ অকণমান কম হ'ব লাগিছিলে। একো নাই, তথাপি ভালেই হ'ব। এতিয়া মই মাছকেইটুকুৰা দিয়াৰ পাছত মই 5 মিনিটমান আকৌ উতল আহিবলৈ দি ল'ম। মই ধনিয়া পাত কাটি ৰাখিছোঁ, সেই ধনিয়া পাত কটাখিনি এতিয়া মই দি দিম। প্ৰায় মোৰ তৰকাৰীটো হৈয়ে গৈছে, আৰু আপোনালোকে এনেকৈ বনাই খাবচোন, খুবেই ভাল লাগিব। খুব কম সময়ৰ ভিতৰতে হৈ যায় এটা সুস্বাদু মানে তৰকাৰী। আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ এটা লাইক কমেণ্টে মোক যথেষ্ট উৎসাহিত কৰে। আৰু যদি আপোনালোকৰ মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ মই ইমানেই আছিল, তেনেহ'লে আহোঁ।